শীতৰ এটি সুন্দৰ ৰাতিপুৱাত জিকিৰে আনিলে সমন্বয়ৰ বাৰ্তা। গুৱাহাটীৰ মাজমজিয়াত অৱস্থিত দিছপুৰ PWD প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় জিকিৰৰ এক কৰ্মশালা। অসমীয়া শ্বহীদ কল্যাণ ন্যাসৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে এই কৰ্মশালাৰ আয়োজন কৰা হয়। উল্লেখযোগ্য যে অসমীয়া শ্বহীদ কল্যাণ ন্যাসৰ দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠানটো এইবাৰ আজান পীৰ মহোৎসৱ হিচাপে পালন কৰিবলৈ লোৱা হৈছে। অসমীয়া শ্বহীদ কল্যাণ ন্যাসৰ এইটো দ্বিতীয় বাৰ্ষিকী আমি আজান পীৰ সমন্বয় মহোৎসৱ হিচাপে উদযাপন কৰিব লৈছোঁ। আমি প্ৰথম বছৰ জিকিৰ কৰ্মশালা এটা পাতিছিলোঁ, তাত আমাৰ বহু গণ্যমান্য ব্যক্তিসকল প্ৰেজেণ্ট আছিলে। আমিয়ে প্ৰথম অনুষ্ঠান যোনে জিকিৰ দেখুৱাইছিলোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেতিয়া চিফ মিনিষ্টাৰ হিচাপে শপত গ্ৰহণ কৰিলে, তাৰপিছত আমিয়ে প্ৰথম অনুষ্ঠান যোনে তেওঁৰ সন্মুখত জিকিৰ পৰিৱেশন কৰিছিলোঁ। আৰু জিকিৰৰ কৰ্মশালা আমি আগলৈও চলাই যাম বুলি আমাৰ এটা মন এটা আছে। ৰাইজৰ সঁহাৰি পালে আমি সদায় আপোনালোকৰ লগত আৰু দেখা পাব। প্ৰশিক্ষণ ল'বৰ কাৰণে নাজিৰা, শিৱসাগৰ, গোলাঘাট, যোৰহাট, দৰং আৰু কামৰূপৰ বিশেষকৈ বহুত ল'ৰা ছোৱালীও আহিছে। আৰু যিহেতু শিকাৰ কোনো বয়স নাই, গতিকে বয়স আমি সীমা ধৰি দিয়া নাই। বহুত শিক্ষাৰ্থী আহিছে আমাৰ ইয়াতে। আমি আজি লাঞ্চৰ ব্যৱস্থা কৰিছোঁ। প্ৰশিক্ষক হিচাপে এজন শিৱসাগৰৰ পৰা আহিছে বাবুল আলী চাহেব, এজন আহিছে গোলাঘাটৰ পৰা, তেওঁ মুকিবুৰ ৰহমান চাহেব আমাৰ প্ৰয়াত ৰেকিবুদ্দিন আহমেদ চাহেবৰ লগত দুতৰা বজাইছিলে। দুজন আহিছে জেহিৰুল হক আৰু তফজুল হক আহমেদ, দুজন নাহৰণিৰ পৰা। দৰঙৰ পৰা আহিছে ইনামুল হক আৰু গুৱাহাটীৰ এজন আছে জিয়াউৰ ৰহমান। জিকিৰটো আজান ফকীৰ চাহেবে কোনো হিন্দু বা মুছলমানৰ কাৰণে নহয়, মানৱ জাতিৰ কাৰণে ৰচনা কৰিছিল। মাজতে প্ৰত্যেকটো বস্তু ভাগ বতৰা কৰোঁতে মানুহে জিকিৰটোকো ভাগ বতৰা কৰি ল'লে। এই বস্তুটো যিহেতু হিন্দু মুছলমানৰ এটা একতাৰ প্ৰতীক, জিকিৰটো আজান পীৰ চাহেবৰ এজন প্ৰতীক, সেইকাৰণে আমি জিকিৰৰ মাধ্যমেৰে এই এটা প্ৰচেষ্টা হাতত লৈছোঁ। ছজনকৈ প্ৰশিক্ষক আমি অসমৰ বিভিন্ন জিলাৰ পৰা আমি তেখেতক আমন্ত্ৰণ কৰি আনিছোঁ। তেখেতসকল অনাতাঁৰ শিল্পী হয়। অনাতাঁৰ শিল্পীক আমি এইকাৰণেই আনিছোঁ, তেখেতসকলৰ নিশ্চয় দক্ষতা আছে। অনাতাঁৰ শিল্পী এজন হ'বলৈ তেখেতসকলৰ গুণগত বহুত মানদণ্ড থাকিব লাগিব। আৰু আমাৰ বিভিন্ন ভাষা ভাষী ধৰ্মাৱলম্বী লোকক মাতিছোঁ, কাৰণ জিকিৰ এনেকুৱা এটা বস্তু, এইটো অকল এটা সম্প্ৰদায়ৰ বস্তু নহয়, এইটো এটা জাতিৰ বস্তু, এটা সমন্বয়ৰ বস্তু। আপুনি কৈছে আমাৰ দেশখন হৈছে আজান শংকৰৰ দেশ। শংকৰ আজানৰ দেশ বুলি আমি এনেই কৈ থাকিলে নহ'ব। এই শংকৰ আজানৰ দেশৰ যিটো মিলা প্ৰীতি, সমাজৰ যিটো পাৰস্পৰিক বুজাবুজি, সেইখিনিক আমি ধৰি ৰাখিব লাগিব। হিন্দু মুছলমান উভয় সম্প্ৰদায়ৰ মহিলাই মিলি কৰ্মশালাত পৰিৱেশন কৰে আজান পীৰ ৰচিত জিকিৰ। কৰ্মশালাখনে অসমৰ চহকী একতা সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এক বিৰল নিদৰ্শন দাঙি ধৰিছে। মোৰ নাম হেমলতা চেতিয়া গগৈ, মই গুৱাহাটীৰে।
আচলতে জিকিৰৰ লগত ক'বলৈ গ'লে আমি সৰুৰ পৰাই জিকিৰ গাওঁ, স্কুলত পঢ়ি থকাৰ পৰাই। তাৰমানে কি হয়, মোৰ জন্ম হৈছে ডিগবৈ, মই ডিগবৈত থকা, আৰু বিভিন্ন আমি জাতি জনগোষ্ঠীৰ মাজত ডাঙৰ হৈছোঁ। গতিকে তাৰ লগতে আমাৰ বিশেষকৈ জিকিৰৰ লগত আমি সাধাৰণতে সৰুৰ পৰাই জড়িত হৈ আছোঁ। আমাৰ বন্ধুবৰ্গসকল মেক্সিমাম আমাৰ মুছলিম ল'ৰা ছোৱালীয়ে, গতিকে সেইকাৰণে আমি আচলতে চাগে জিকিৰৰ প্ৰতি বেছি ঢাল খালোঁ। গতিকে সৰুৰ পৰা তেনেদৰে গাই আহিছোঁ, য'তে সুবিধা পাইছোঁ তেনেকৈয়ে গাইছোঁ। কিন্তু যেতিয়া আমি গুৱাহাটীলৈ আহিলোঁ, গুৱাহাটীলৈ অহাৰ পিছত এই প্ৰথম কিন্তু জিকিৰ গাইছোঁ। আমি একগোট হৈ যাতে সদায় কাম কৰি যাব পাৰোঁ মিলিজুলি, সেইটোৱে আচলতে আমি আল্লাহ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আৰু কোনো জাতিভেদ ৰাখিব নালাগে আচলতে। জাতিভেদ ৰখা মানে আমাৰ গোটেই পৃথিৱীখন ধ্বংস হোৱা, নহয় জানো? নমস্কাৰ, মোৰ নাম ৰঞ্জুমণি কোঁৱৰ দাস। ময়ো ডিগবৈৰে আছিলোঁ, এতিয়া বৰ্তমান গুৱাহাটীলৈ আহিছোঁ। আৰু আমি দুজনী বান্ধৱী দেই, বাল্যকালৰ বান্ধৱী। একেলগৰ হয় দুয়োগৰাকী। জিকিৰৰ গ্ৰুপ আচলতে নহয়, নতুনকৈ আচলতে জিকিৰ বুলি নহয়, আমাৰ বিভিন্ন ধৰণৰ প্ৰগ্ৰেম আমাৰ আছে। অকল জিকিৰ বুলি নহয়, বিভিন্ন ধৰণৰ আমি চৰ্চা কৰি আছোঁ। বহুত মানে কি বুলি ক'ম, জিকিৰৰ যিখিনি কথা সঁচাই অন্তৰৰ পৰা ওলাই আহিছে, এইখিনি যিখিনি ইমান ধুনীয়া জিকিৰ, আৰু আমাৰ সমন্বয়ৰ হেতু নহয় জানো, ইমান ধুনীয়া এটা সম্বন্ধ আৰু গীতৰ মাজত প্ৰকাশ পাইছে, খুব ভাল লাগে। আৰু সেই সময়ত সঁচাকৈ মনটো ভাল লাগি যায় আৰু অৰ্থখিনি ভিতৰলৈ সোমাব বিচাৰোঁ, সেয়াই। হয়, মোৰ নাম ভানু গোহাঁই। মই সৰুৰে পৰাই জড়িত, মই সৰুৰে পৰাই গীত গাওঁ আৰু জিকিৰো গাওঁ। আৰু বাইদেউহঁতক লগ পোৱা বেছি দিন হোৱা নাই, কিন্তু বাইদেউহঁতৰ লগত গীত গাই খুবেই ভাল লাগিছে। আৰু জিকিৰত যিবোৰ কথা কোৱা হৈছে, সেইবোৰ কথা মানে সমন্বয়ৰ কথাকে বুজোৱা হয়, যে মানে গানটোত লিখাই আছে ন, হিন্দু কি মুছলমান আমি একে আল্লাৰ সন্তান, নহয় জানো? গতিকে মানে কি এই অনুষ্ঠানটো যিটো কৰিছে, সেইটো মানে সমন্বয়ৰ অনুষ্ঠানটোৱে কৰিছে, আৰু আমি ইয়াতে আহি খুবেই ভাল লাগিছে। নাজিৰা, শিৱসাগৰ, গোলাঘাট, যোৰহাট, দৰং আৰু কামৰূপ জিলাৰ বহু লোকে কৰ্মশালাত অংশগ্ৰহণ কৰে। প্ৰশিক্ষক ৰূপে থাকে অনাতাঁৰ শিল্পী বাবুল আলী, প্ৰয়াত জিকিৰ সম্ৰাট ৰেকিবুদ্দিন আহমেদৰ সহশিল্পী মকিবুৰ ৰহমান, তফজ্জুল আহমেদ, জেহেৰুল হক, ইনামুল হক আৰু জিয়াউৰ ৰহমান। এইটো হ'ল আজান ফকীৰ চাহেবে অসমত দেখুৱাই থৈ যোৱা সমন্বয় আৰু ভাতৃত্ববোধ আৰু একতাৰ সেতুৰ এডাল মাপকাঠি ইয়াত আজি প্ৰদৰ্শিত হ'ল, আৰু খুব সুন্দৰ লাগিলে। আৰু এই হিন্দু সম্প্ৰদায়ৰ ছোৱালীকেইজনী ইমান সুন্দৰভাৱে যি গীতটো পৰিৱেশন কৰিলে, আমাৰ অন্তৰ চুই গৈছে মানে। আৰু ই এটা যে এইখন যে শংকৰ আজানৰ দেশ অসম, ইয়াক আজি প্ৰতিফলিত কৰা দেখা গ'ল এই বৃহৎ মঞ্চৰ জৰিয়তে। আৰু ই এটা বাৰ্তা দিব আমাৰ অসমৰ জনসাধাৰণক যে এইখন কোনো ক'ব নোৱাৰিব যে এইখন যে অকল এটা সম্প্ৰদায়ৰ দেশ, ইয়াত যে বাৰেৰহণীয়া সংস্কৃতিৰে ভৰা পৰিপূৰ্ণ এই বৰ্ণাঢ্য অসমখন যে আমাৰ শংকৰ আজানৰ মিলনভূমি, তাৰে প্ৰতিফলন আজি ঘটিল এই অনুষ্ঠানতে। মোৰ নাম মকিবুৰ ৰহমান। জিকিৰ আচলতে প্ৰকৃততে আমি জিকিৰখিনি হ'ল আমাৰ আজান ফকীৰ চাহেবে যিখিনি ৰচনা কৰি থৈ গৈছিলে, সেইখিনিয়ে প্ৰকৃত জিকিৰ। আৰু সেইখিনিকে আমি ইতিমধ্যে এতিয়ালৈকে আমি যিমানখিনি পাৰোঁ সেইখিনিৰ ওপৰত আমি চৰ্চা কৰিছোঁ, আৰু সেইখিনিৰ ওপৰত আমি এতিয়ালৈকে জিকিৰ গীত গাই আছোঁ। আৰু মোৰ গুৰু ৰকিবুদ্দিন ছাৰৰ লগত মই ইতিমধ্যে বহুত বছৰ ধৰি পেলাই জিকিৰ গালোঁ আৰু বাদ্যযন্ত্ৰ বজালোঁ। নিশ্চিতভাৱে অসমখন এখন শংকৰ আজানৰ দেশ, কাৰণ আজান দেও চাহেবে শংকৰদেৱৰ আৰ্হিত, গতিকে সেইটো আৰ্হি লৈ পেলাই তেখেতে জিকিৰ গীতবিলাক আচলতে ৰচনা কৰিছিল। আৰু সুৰবিলাকো প্ৰায় আমাৰ তেনেকৈ শংকৰদেৱৰ বৰগীতৰ লগত কিছু মিলে, বা অন্যান্য কিছুমান বিহুগীতৰ লগতো আমাৰ সুৰ কিছুমান জিকিৰৰ মিলা আমি দেখা পাওঁ। তেনেকুৱা সুৰ আমাৰ বহুত আছে। ঠিক আমাৰ মোৰ গুৰু ৰকিবুদ্দিন ছাৰ আহমেদে সেইখিনি অলৰেডি গাই গৈছে। অনুষ্ঠানটোত উপস্থিত থাকে বিশিষ্ট ঔপন্যাসিক আৰু কবি মণিকুন্তলা ভট্টাচাৰ্যকে ধৰি কেইবাজনো গণ্যমান্য ব্যক্তি। খুব ভাল প্ৰভাৱ পেলাব। মই অলপ আগতে বক্তৃতাত কৈয়ে আহিছোঁ যে যিবিলাক মাটিৰ পৰা উপজা গান, আমাৰ যিবিলাক থলুৱা গীত, মাত, কৃষ্টি, সংস্কৃতি, এইবিলাক কেতিয়াও লোপ নাপায়। তেনেকৈ ঈশ্বৰৰ বন্দনা, প্ৰাৰ্থনা সংগীত বা নামবিলাক, সেইবিলাক একেবাৰে প্ৰাচীন, আৰু সেইবিলাকৰ বিসংগতি কৰিব আমাৰ সাধ্য নাই। চামে চামে নতুন ধৰণৰ সংগীত আহিব, গৈ থাকিব, কিন্তু এই প্ৰাচীন সংগীতবিলাক নোহোৱা কৰিব নোৱাৰি। উল্লেখযোগ্য যে এই ধৰণৰ কৰ্মশালাই যুৱ প্ৰজন্মক জিকিৰৰ প্ৰতি অধিক আকৰ্ষিত কৰিছে। আৰিফুল ইছলাম ৰিপৰ্ট, আৱাজ দ্য ভইচ।